যদি মানুহে চাহ খায়, চাহৰ এখন যদি বাৰ হয় অসমত, তাত আড্ডাও মাৰিলে, কিতাপো পঢ়িব পাৰিলে, আৰু লগতে আপোনাৰ চাহো একাপ খালে, সময়টো পাৰ হৈ গুচি যায়। তো সেই কনচেপ্টটোৰ লগত লৈয়ে এই টি বাৰ কনচেপ্টটো আহিছিল। প্ৰায় মানে 100টাৰ ওচৰা-ওচৰি চাহৰ ভেৰাইটি ইয়াত পোৱা যাব। চিংফ থাকিব, যোনটো ৱাইল্ড টি হয়, যোনটো কলম নকৰাকৈ চাহৰ যোনটো ৱাইল্ড মানে যোনটো অৰুণাচল নাগালেণ্ডৰ ফালে খুব জনপ্ৰিয়, সেই বস্তুখিনি থাকিবই। অসমৰ মানে নৰ্থ ইষ্টৰ চাহটো থাকিবই, নৰ্থ ইষ্টটো মেইন বস্তু। মই একাপ চাহ তুলি লৈছোঁ। কি ক'লে এইটো? শ্ৰীলংকাৰ অৰ্থডক্স। শ্ৰীলংকাৰ অৰ্থডক্স। মোৰ লগত নয়ন আৰু দৈও আছে। নয়ন, একাপ চাহ তুমি ল'ব পাৰা। অথেণ্টিক বাঁহৰ চুঙাত চাহ। তো আপুনি সকলোকে আহ্বান জনাইছোঁ যে এবাৰ আহক, সোৱাদ লওক, আৰু কেনেকুৱা পাইছে আমাক এটা ফিডবেক জনাওক।